নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মই লিপিকা শইকীয়া মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। এয়া মোৰ জেঠাই ঘৰৰ ফুলখিনি হয়। এইটো মই চিৰিয়াখানাৰ ভিডিঅ' দি আছোঁ। পাৰ্ট 1টো গ'ল বাৰু। এইটো মানে মোৰ ভিডিঅ' দিয়া দেৰি হৈ গ'ল, বহুত দিন হৈ গ'ল। কিবা কাৰণত মই দিব পৰা নাছিলোঁ মানে মোৰ তাৰপিছত সেইকাৰণে মই ভাবিছোঁ আৰু এইটো ভিডিঅ' দি দিওঁ মই। এই চিৰিয়াখানাৰ যোনটো লাষ্ট পাৰ্টটো হয় সেইটো হয়। মাজত বহুত ভিডিঅ' দিয়া হৈ গ'ল, মাজতে বহুত ভিডিঅ' আহি গ'ল, যোনখিনি মই ৰিচেণ্টলি দি আছিলোঁ সেইখিনি হয়। আৰু ভিডিঅ'টো দিয়া মোৰ খেলি মেলি আছে, তাৰ কাৰণে আপোনালোকৰ লগত চৰি হয়। চাই থাকক ভিডিঅ'টো চিৰিয়াখানাৰ, মই কৈ যাম সকলোখিনি। ভইচ অভাৰ কৰিছোঁ যিহেতু বহুত বেছি হুলস্থুল হৈ আছিলে সেইকাৰণে। সিংহ চাবলৈ, সিংহ লায়ন বলক আপোনালোকক দেখাই আছোঁ। সিংহ হয়, তাত আছে। এইটো এটা মাটিৰ লগত মিলি আছে আৰু উই হাই, ইয়াৰ কোনো কেটকুটেই নাই। ইয়াকে কয় এটিটিউড। চা আৰু মানে তহঁতি মোক ইমান দূৰৰ পৰা চাবলৈ আহিছ, চা মই কিয় ইমান লৰচৰ হৈ দিম। নহ'বই দিয়কচোন, কিয় বা হ'বই, এটিটিউডটো অকণমান লাগিবই ন। আমাৰো যিহেতু থাকে, সিহঁততো আৰু বেছি থাকিব। ইহঁতক খাবলৈ দিবলৈ আহিছে, একদম গোটেইটো একদম মানে গঁৰালৰ ভিতৰতে হুলস্থুল লগাই আছে, গৰজি আছে পূৰা। যদি কেনেবাকৈ আমাক পাবলৈ হয়, ইহঁতৰে আমি আহাৰ হৈ যাম আৰু দুপৰীয়াৰ। বহুত ডাঙৰ ডাঙৰ হয় এইকেইটা। ইফালে এটা বগা এটা আছে, এইটোৱে মানে পালেই মাংস টুকুৰা চাগে, এইকেইটা সেইকাৰণে বেছিকৈ চিঞৰ বাখৰ কৰি আছিলে। চিৰিয়াখানাখনলৈ সোমালে সঁচাকৈ ভাল লাগে। আগতে বহুত বেছি ভাল লাগিছিল, আগতে বহুত বেছি আছিলে জীৱ জন্তু, যিহেতু আজিকালি অলপ কমিলে আৰু তথাপিতো আছে, তথাপিতো ভাল লাগে মানে চিৰিয়াখানাখনত চাই। আকৌ এইখিনি চাই মেলি একদম আমি লাষ্টত সাপখিনি চাবলৈ গ'লোঁ, সেয়া দেখাই আছোঁ, চাই থাকক। এয়া আমি এতিয়া গড় চাবলৈ আহিলোঁ, অসমৰ গৌৰৱ আমাৰ এশিঙীয়া গড় চাবলৈ আহিলোঁ। ইয়াক আমি খোৱালোঁ, চাব দেই, খাবলৈ দিলোঁ, কি ধুনীয়াকৈ খাব ইহঁত। খাইছে খালি খা খা ধৰ ধৰ ধৰ। এইটো উটপক্ষী হয়, উটপক্ষীটো একদম ধুনীয়াকৈ চৰি আছে পূৰা। কেনেকুৱা থেংকিউ চা। তাৰপিছত আমি চিৰিয়াখানাৰ মাজে মাজে আহি আছোঁ, মাজে মাজে ফটো ভিডিঅ' সেইখিনিতো থাকিবই আৰু, নহয় জানো। এতিয়া আমি সাপ চাবলৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকক পূৰা একদম গ্লাছৰ ভিতৰত। সাপখিনি মানে সোমাই থাকে, সিহঁতক ভালকৈ দেখিয়ে নাপাওঁ, কিন্তু অলপ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। এয়া ভণ্টিয়ে অকণমান কেমেৰাটো ধৰি দিছিলে, সেয়াও দেখাই দিছোঁ আপোনালোকক আৰু। এইটো ঘঁৰিয়াল হয়, ঘঁৰিয়ালটো ছাইডত পৰি আছে, ঘঁৰিয়াল আছে। এইটো পানীটো এটা পানীত পৰি আছিলে, চাব দেই, ৰ'ব। এয়া সেই ওপৰৰ ঘৰখিনিত মানে সাপখিনি আছে, আৰু সাপ চাই আৰু শেষ আৰু আমাৰ চিৰিয়াখানাত চাবলৈ একো নাই।
এই গ্লাছৰ ভিতৰৰ ঘৰখিনিত আছে যিহেতু সাপখিনি আপোনালোকে ভালকৈ ধৰিব নোৱাৰিব পাৰে। কেমেৰাত মই যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু যদি মই ঢুকি গ্লাছখন ভাঙিব না আমলটো খেলি দিলে লাগিটো মৰিবলৈ হ'ব এই যে হিসা হৈ মুলে হিসা पैसा से ले तो है थमा गया ये मार्केट वाला हमें ये आते हैं छुबाई ने सांस ले छे से सांस ले छे से फिर फूल जाए फिर ढिल पाते जाए ना हां जितते ইয়াত আছে পানীত থকা চৰাইখিনি হাঁহ আছে দেও হাঁহ খৰালি হাঁহ তাৰপিছত এইবোৰ বিভিন্ন ৰকমৰ মানে বিভিন্ন প্ৰজাতিৰ হাঁহখিনি আছে আৰু তেনেকুৱা আৰু এয়া খাবলৈ দিছে হাঁহখিনিক দেখিছে নাই একদম মানে বহুত চিষ্টেমকে সৰু সৰু মাছ পেলাই থৈছে ঢেৰ মানে আৰু চাই ভাল লাগিলে আমাৰ চিৰিয়াখানাৰ যোনটো যাত্ৰা আছিলে সেইটো ইমানতে শেষ হ'ল আৰু আমি চিৰিয়াখানাৰ পৰা ওলাই আহিছোঁ আৰু বাই বাই চিৰিয়াখানা বহুত ভাল লাগিলে যেতিয়াই যাওঁ তেতিয়াই আচলতে চিৰিয়াখানাখন চাবলৈ চেষ্টা কৰোঁ মানে ভাল লাগে কিবা এটা সৰুৰ পৰা ডাঙৰলৈ লাগিলে যিয়ে নহওক গুৱাহাটী গ'লে চিৰিয়াখানা চালানে মানে সেইটো এটা আহে আৰু মানে ভাল লাগে সেইকাৰণে চালোঁ আৰু এইফালেদি চিৰিয়াখানা গেটখন ওলাই আহিলোঁ আৰু আমি যোনদিনা গৈছিলোঁ সেইদিনাখনি বহুত স্কুলৰ ষ্টুডেণ্ট আছিলে বেছি আছিলে একদম মানে বহুত ভিৰ আছিলে ভাল লাগে তেনেকৈ মানে ল'ৰা ছোৱালীখিনি থাকিলেও চাই বাৰু আৰু আমি ওলাই আহিলোঁ আৰু পিছদিনাখনি আমি ঘৰলৈ বুলি একদম মানে গুৱাহাটীৰ পৰা মৰিয়নিৰ যোনটো যাত্ৰা হয় সেইটো দেখাম এইটো এটা বহুত একদম এইটো কি ক'ম আৰু জীৱনৰ এটা মানে বহুত ৰিক্সি হয় আৰু সেইটো এটা যাত্ৰা দেখাম কেনেকুৱা আমাৰ লগত কি হৈ গৈছিলে সকলোখিনি দেখাম আৰু এই আমি বাছত উঠি চিৰিয়াখানা বাহতে কমলা খাই আহি আছোঁ বহুত ভোক লাগিছিলে আমাৰ যেনে টিকলি ওলাব চাব দেই টিকলি কথা শুনিব আপোনালোকে আৰু ভিডিঅ' চাওঁ ইউটিউবত কোৱা ভিডিঅ' চাওঁ মই ইউটিউব ভাল লাগে মই সাবস্ক্ৰাইব কৰি দিব ডাঙৰকৈ কোৱা বাৰ চেনেলটো এনেকৈ কোৱা বাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰি দিব কোৱা বাই বাই গুড নাইট দিয়া এতিয়া এয়া দেখিলে নহয় টিকলিয়ে ক'লে আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবটো ফুটা নাই আৰু এতিয়া ৰাতিপুৱা হয় পিছদিনাখন ৰাতিপুৱা এয়া 6টা বজা নাই বাজিব আৰু আমি ট্ৰেইনত বহি আছোঁ যোনখন জনশতাব্দী হয় তাত আহিছোঁ এয়া আহিছোঁ আৰু মই যে কৈছিলোঁ আমাৰ যোনটো যাত্ৰা হয় বৰ ৰিক্সি হৈছিলে কিয় জানেনে এই আমাৰ ট্ৰেইন ষ্টাৰ্ট দিলেই বাৰু আৰু আমাৰ মানে কি হৈছিলে সেইদিনা যিহেতু বিহুৰ ছিজন আছিলে গতিকে আমি টিকেট পোৱা নাছিলোঁ কাৰণে আমি মানে কোনো এখন ট্ৰেইনতে মানে টিকেট নাছিলে যাৰ কাৰণে আমি টিকেট কাটিব পৰা নাছিলোঁ আমি লাষ্টত এবাৰ পাইছিলোঁ যে আমি ডিফুলৈকে টিকেট পাইছিলোঁগৈ ডিফুলৈকে টিকেট কাটিলোঁ তাৰপিছত কি হ'ল আমি তেনেকৈ আহিলোঁ তাৰপিছত আমি ডিফুলৈকে আহিছোঁ আমাৰ তেতিয়া বাৰু টিকেট চেক কৰিছিলে ডিফুলৈকে পালে তাৰপিছত আমি আৰু সেইখন মানে ডিফুৰ পৰা ভাবকচোন মৰিয়নিলৈকে ইমান এটা ৰিক্সত আহিছোঁ নহয় আমি মানে ভাবিব নোৱাৰোঁ বহুত ভয় লাগে যেতিয়া আহে তেতিয়া মোৰ মানে বেলেগ ভয় লাগে আমাৰ দিনদাৰে তেনেকৈ আহি আৰু আমি পাই গৈছোঁহি যেনে তেনে যেতিয়া ফৰকাটিং পাইছোঁ তেতিয়া আমাৰ মানে ভাল লাগিছে বাচিলোঁ আৰু এয়া আমি পাবহি হ'ল আৰু এয়া আমি মৰিয়নি পাইছোঁহি মৰিয়নিত এয়া নামিম আৰু লাহেকৈ তাৰপিছত আমাৰ মৰিয়নিখন আপোনালোকক দেখাইছোঁ অকণমান চাই থাকক এয়া আমি মৰিয়নি নামিলোহি আহি আমাৰ জেগা পাই গ'লোহি আমাৰ চিন্তা নাই আৰু টেনশ্যন কমি গ'ল আমাৰ মানে এনেকুৱা আছিলে আমাৰ আচলতে নিজৰ গাত দুখ আছিলে আমি টিকেটটো দুদিনৰ আগত অনলাইন কৰিব লাগিছিলে আমি ভাবিছোঁ আগদিনাখনি কৰিম আৰু পাই যাম কিন্তু আমি ভাবিবলৈ নহ'লে ঠিক আছে এতিয়া আমাৰ গুৱাহাটী যাত্ৰা আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই